কৃষ্ণৰাম সকলো দৰ্শককে স্বাগতম জনালোঁ। আজি মই প্ৰকৃত প্ৰেম স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী আৰু ই কি পৰিৱৰ্তন ঘটায় এই বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে তাকে জানিবলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰকৃত প্ৰেম আৰু ভালপোৱাই আমাৰ হৃদয় সুস্থ আৰু সবল কৰি তোলে। প্ৰকৃত প্ৰেম আৰু ভালপোৱাত আমাৰ হৃদযন্ত্ৰ শক্তিশালী হয়, ফলত আমাৰ তেজ চলাচল নিয়মীয়া হয়। প্ৰকৃত প্ৰেম আৰু ভালপোৱাত আমাৰ আয়ুসকাল দীঘলীয়া হয়, মনত নতুন আশাই গজালি মেলে। প্ৰকৃত প্ৰেমাস্পদৰ সান্নিধ্যই মানুহক বহুতো ৰোগৰ পৰা উপশম পোৱাত সহায় কৰে। প্ৰকৃত প্ৰেম আৰু ভালপোৱাত আমাৰ ছাল আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি হয়। ছাল আৰু চুলিক যত্ন কৰি ধুনীয়াকৈ ৰখাৰ চেষ্টা কৰে। প্ৰকৃত প্ৰেম আৰু ভালপোৱাত মানুহৰ শ্বাস প্ৰশ্বাসৰ গতি দ্ৰুত হয়, ফলত শ্বাসতন্ত্ৰৰ ৰোগ নিৰ্মূল হয়। প্ৰকৃত প্ৰেম ভালপোৱাই ডায়েবেটিছৰ দৰে অস্বস্তিদায়ক ৰোগৰ যন্ত্ৰণা বাধা দিব পাৰে। প্ৰেমত পৰাজনৰ মনত সৃষ্টি হোৱা অনাবিল আনন্দই বহুতো ৰোগৰ যন্ত্ৰণা লাঘৱ কৰিব পাৰে। প্ৰকৃত প্ৰেম ভালপোৱাই উচ্চ ৰক্তচাপ, হৃদৰোগ, মানসিক ৰোগ, লগতে দুশ্চিন্তা, হিংসা ইত্যাদি সৃষ্টি হোৱা মনোবৃত্তি নাশ কৰিব পাৰে আৰু মন নিষ্কলুষ কৰি তোলে। প্ৰকৃত প্ৰেম ভালপোৱাত অনিদ্ৰা ৰোগৰ উপশম হয়, ভাল সপোন দেখিবলৈ আৰম্ভ কৰে। নদী, সাগৰ, সেউজীয়া পথাৰ, পাহাৰ, নীলা আকাশ আদি সপোনত দেখিবলৈ ধৰে। প্ৰকৃত প্ৰেম ভালপোৱাত প্ৰেমিক প্ৰেমিকাৰ পুষ্টিকৰ খাদ্য খোৱাৰ ওপৰত অধিক গুৰুত্ব হয় আৰু দৈহিক সৌন্দৰ্য অটুট ৰখাৰ চেষ্টা কৰে। গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ এইখিনিতে সামৰিছোঁ। যদি মোৰ কথাখিনি ভাল পাইছে সকলোৱে এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগলৈ ভিডিঅ' বনোৱাৰ কাৰণে অনুপ্ৰেৰণা যোগাব বুলি আশা কৰিছোঁ। কৃষ্ণ।